गसाइगावआव तृणमूल कंग्रेसनि 24थि गायसनथाइ सान फालिदों। क'क्राझार जिल्लानि गसाइगाव पद्माबिलाव थानाय तृणमूल कंग्रेस जिल्ला मावखुलिनि बानजायनायाव 24थि गायसनथाइ सानखौ गाजा गोमजायै सानसेनि हाबाफारि लानानै फालिदों। मख'नो गोनांदि टीएमसी हान्जाखौ 1998 मायथाइनि 1 जानुवारियावनो सोनाब बेंगलनि मन्थ्रि ममता बन्द''उपाध्याया गायसनदोंमोन। बे फारिलाइयाव रायजोनि तृणमूल कंग्रेस हान्जानि बिबानगिरिजों लोगोसे जिल्ला आरो ब्लकनि बिबानगिरिफोरा बाहागो लाफैदोंमोन। 100निबो बांसिन गोबां सुबुंफोरा नुजाथिफैदोंमोन। फुंनि समाव हान्जानि फिरफिला बिरहोखांनायनि उनाव बिफां गायो। गोजौ थाखोनि बिबानगिरिया खौरां बिजोङाव मा फोरमायदों फै जों मिथिनानै लानि। गसाइगावनिफ्राय बिश्वबती बसुमतारी, बड'लेण्ड टक। तो उक्त प्रतिष्ठा दिवस उपलक्षे आमालोके ইয়াত বহু মানুহ উপস্থিত হৈ তৃণমূলৰ পতাকা উত্তোলন কৰিছোঁ, লগতে বৃক্ষৰোপণ কাৰ্য কৰিছোঁ আৰু এতিয়া গাঁৱে গাঁৱে গৈ আমি বৃক্ষৰোপণ তথা অনলাইন মেম্বাৰ হোৱাৰ কাৰণে আমি প্ৰচাৰ কৰিম। আজিৰ দিনত এইটো আমি কাৰ্যসূচী হাতত লৈছোঁ। আমালোকৰ টিএমচিৰ ভাল প্ৰভাৱ পৰিব। চৰকাৰে যিমানেই কাটছাট কৰক না কিয়, পুনৰ্নিৰ্ধাৰণ কি কৰে কৰক, আমি ভয় নকৰোঁ। আমাৰ কমচে কম কোকৰাঝাৰ জিলাত, আমি যিহেতু কোকৰাঝাৰ জিলা দায়িত্ব লৈছোঁ আমি সকলোৱে, তো কোকৰাঝাৰ জিলা আমাৰ 5 নং সমষ্টিৰ পৰা টিএমচিৰ কেণ্ডিডেট ওলাবই ওলাব। বিজেপি কওক, ইপিপিএল কওক, বিপিএফ কওক, কোনো কংগ্ৰেছ কওক, কোনো ৰাখিব নোৱাৰিব। মানে আগন্তুক ইলেকশ্যনত আপোনালোকৰ কেণ্ডিডেট থাকিব? হয় হয় হয়, আমাৰ এমপি কেণ্ডিডেট থাকিব। আমাৰ সন্মানীয় প্ৰেচিডেণ্ট বৰা ছাৰে যাক দিব কিন্তু আমি জিকাই দিম। যেহেতু আজি আপোনালোকৰ 24তম দিৱস উদযাপন কৰা হ'ল, আজি যেহেতু নতুন বছৰ ভৰি দিল, এই সম্পৰ্কে ৰাইজক বা অসমবাসীক কি বাৰ্তা দিব? বাৰ্তা এইটোই, আমাৰ অঞ্চলত গাঁৱে ভূঞে তৃণমূল প্ৰেমী মানুহ একদম মানে ঘৰে ঘৰে আছে। আৰু এটা কথা আছে, হাতে হাতে ঘাপ ফুল, ঘৰে ঘৰে তৃণমূল। কাৰ্যসূচী যিটো হ'ল হাতত লৈছিলোঁ সেইটো আমাৰ সভাপতি মহোদয়ে অৱগত কৰাইছে। তো ইয়াত আৰু মই বিশেষ নকওঁ, মই এইটোৱে ক'ম যে আমি আজি 98 চনৰ 1 জানুৱাৰীৰ দিনা আমাৰ মাননীয় মমতা বেনাৰ্জীয়ে এই তৃণমূল কংগ্ৰেছৰ ভেটি স্থাপন কৰিছিলে। তাৰে এখোজ দুখোজ কৰি আজি 24তম দিৱস পালন কৰি 25ত ভৰি দিলে। আজি ইমান দুখ কষ্টৰ মাজত পশ্চিমবংগৰ 34 বছৰীয়া CPM পাৰ্টিৰ ৰাজত্ব উৎখাত কৰি আমাৰ মাননীয় মমতা বেনাৰ্জীয়ে চৰকাৰ গঠন কৰিলে। সেই সংকল্পৰে আমি আজি ইয়াতে ক'ব বিচাৰিছোঁ যে আমাৰ ৰিপুণ বৰা ছাৰৰ নিৰ্দেশত, ৰিপুণ বৰা ছাৰৰ মানে তত্ত্বাৱধানত আৰু আমাৰ মমতা বেনাৰ্জীৰ নিৰ্দেশত আগন্তুক দিনত আমি এই যি হিমন্তৰ হিটলাৰী ৰাজ চলি আছে এওঁক উৎখাত কৰি আমি টিএমচিৰ এটা চৰকাৰ গঠন কৰিম বুলি ভাবিছোঁ। লগতে আমাৰ আগন্তুক BTR ইলেকশ্যনত আমাৰ চিফ কনভেনাৰ ছাৰ লাইফুং ছাৰৰ নেতৃত্বত এটা চৰকাৰ গঠন কৰিম বুলি আমি এটা সংকল্প লৈছোঁ। এইটোৱে আমি ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ অসমত আৰু আমাৰ BTC এৰিয়াত টিএমচিৰ চৰকাৰ হ'ব। দেখা গৈছে যে অসমৰ বিভিন্ন ঠাইত মানে অবৈধ বেদখলকাৰীৰ নামত মানে অভিযান চলাই আছে, যেটো আপোনাৰ সেইটো কি ক'ব? উচ্ছেদ অভিযান যিটো কৰিছে সেইটো আমাৰ, মইতো আগতে ক'লোঁ যে হিটলাৰী ৰাজ চলি আছে। আমাৰ মাইনৰিটি ভাইবিলাকক উচ্ছেদ কৰি সিহঁতৰ ভোটৰ যি ভোটটো সিহঁতৰ মানে কেঞ্চেল কৰি সিহঁতে হিন্দুত্ববাদী 70% লৈ যিটো ৰাজনৈতিক কৰি আছে সেইটোৰ পলিচি লৈয়ে আজি উচ্ছেদ অভিযান চলাইছে। কিন্তু এই উচ্ছেদ অভিযান চলাই একো লাভ নহ'ব। আমাৰ মাইনৰিটি ভাইবিলাকে এইবাৰ দেখুৱাই দিব সিহঁতৰ 30% ভোটৰ কি কাম, কি ভেলু, সেইটো এইবাৰ আমাৰ হিটলাৰী চৰকাৰে গম পাব।